ৰৈ ৰৈ কান্দিলে বাটৰ বাটৰুৱা धेमाजि जिल्लानि सिमेन्ट सापरिनि जयमती क्षेत्रआव सानसेनि गाबगोनां हाबाफारिजों सिमेन्ट सापरि सन्मिलनारि एक बिखाग आरो सुरक्षा मन्च'आ दिनै सेथि जया स्मृति दिवस फालिदों। रायखांनो गोनांदि स्मृति दिवसजों लोगोसे लोब्बा लाखिनानै फिरफिला बिरहोखांनायनि उनाव फुंबिलिनि 9:30 रिंगायाव बिफां फुलि गायजेनो हेमचन्द्र फायाङा। फुंबिलिनि 10 रिंगायाव हारिमुआरि हानजा सुरनायाव लक्ष्मी बान्था आरो आइदेव सन्दिकै बान्था देरहागिरि बिमला गगৈजों लोगोसे सा 2000 आइजोफोरा बाहागो लायो। আপুনি এই সন্দৰ্ভত কি ক'ব? জয়া স্মৃতি সন্দৰ্ভত মই ক'ব বিচাৰোঁ যে মহিলাসকলে জয়াৰ যিটো ত্যাগ দেশক যি ভাল পাইছিলে দেশখনক যেনেকৈ তেওঁ নিজৰ পৰিয়ালটোতকৈ উদ্ধত বুলি ভাবিছিলে তেনেদৰে ভাবিবলৈ যে মহিলাসকলৰ হৃদয়ত এই আধ্যাত্মিক ভাৱনাটোৰ ওপৰতো আৰু স্বদেশ প্ৰেমৰ কাৰণে আগবাঢ়ি আহিছে মই বৰ আনন্দিত হৈ পৰিছোঁ। এইখিনিতে বাইদেউ আমি আপোনাৰ পৰা জানিব বিচাৰোঁ আপুনি অসমৰ লেখিকা সমাজৰ হয় আইদেউ সন্দিকৈ বঁটাপ্ৰাপ্ত হিচাপে আজি দেশত দিনক দিনে নাৰীৰ ওপৰত নিৰ্যাতন বিভিন্ন ধৰণৰ নিৰ্যাতন ঘটিছে দিনক দিনে দৰ্শনৰ দৰে অপকৰ্ম কাণ্ড ঘটিছে সেই সন্দৰ্ভত আপুনি কি ক'ব? মই নাৰীৰ ওপৰত যি ধৰ্ষণ বা নাৰীৰ ওপৰত যি নিৰ্যাতন হৈছে এই ক্ষেত্ৰত মই এক নম্বৰতে মই যিবিলাকৰ দ্বাৰা এই নাৰীৰ নিৰ্যাতন আৰম্ভ হৈছে সেই সন্তানক নাৰীয়ে জন্ম দিছে। গতিকে মই প্ৰতিগৰাকী মাকক আহ্বান জনাম তেওঁলোকে যাতে সৎ আৰু আধ্যাত্মিক তত্ত্বই শিশুৰ চৰিত্ৰ গঠন কৰাত যদি মনোযোগ দিয়ে তেনেহ'লে ভোগবাদত যদি নাযায় সদাচাৰ যদি যায় সদাচাৰ নীতিয়ে যদি সন্তানক প্ৰতিপাল কৰে নিশ্চয় সেই সন্তানে মাক বাপেকক কথা মানি এই সমাজত আধ্যাত্মিক চিন্তাৰ নাৰীসকলৰ প্ৰতি যি অন্যায় কৰিবলৈ ধৰিছে সেই অন্যায়বোৰ নিৰ্মূল হ'ব। আমি অকল পুৰুষক দুখ দিলে নহ'ব মই প্ৰথম মাকজনীক দুখ দিবলৈ যাম। মাকেহে সন্তানক জন্ম দিছে অসুৰকো মাকে জন্ম দিছে আৰু সু সন্তানকো মাকে মন্ত্ৰীকো মাকে জন্ম দিছে। এই ক্ষেত্ৰত মই আৰু এটা কওঁ আমাৰ সমাজত এটা অতি অভাৱনীয়ভাৱে আমাৰ এটা সমাজত ব্যতিক্ৰম হৈ আহিছে সেয়া হৈছে যিটো নৱপ্ৰজন্মৰ যিটো আজি বিশেষকৈ গোটেই অসমত চানি ধৰিছে যে ভাং ড্ৰাগছ মদ এই যে এইবিলাকৰ সেৱনৰ কাৰণে মাক বাপেকে টকা দিয়া হয় যে সন্মানবিলাক মাক বাপেকৰ সন্মানবিলাক পইচাৰে ঢাকি থ'বলৈ বিচাৰে এইখিনিয়ে আমাক ল'ৰা ছোৱালীবিলাকক বেছি বেয়া কৰিছে বুলি মই অনুভৱ কৰোঁ। বাৰু এইখিনিতে আজি মহান দিনটোত আজি এটা ভাল এটা শুভ দিনত আপুনি আমাৰ আইসকলক মাতৃসকলক কি আহ্বান জনাব? মই আইসকলক মাতৃসকলক এটাই আহ্বান জনাইছোঁ এই মঞ্চৰ পৰাই যে আমি যেতিয়া নাৰী ঐক্য মঞ্চ যেতিয়া মুঠি হৈ থাকিম আমি হাতে হাত ধৰি যেতিয়া আমি আগবাঢ়ি যাবলৈ বিচাৰিম অন্যায় প্ৰতিটো কথাই যদি আমি প্ৰতিবাদ কৰিবলৈ যাওঁ নিশ্চয় এই অন্যায় প্ৰতিবাদত নিশ্চয় আজিকালি অসুৰো আঁতৰি যাব। নাৰীৰ যি মহান শক্তি এই শক্তিত অস্ত্ৰো ভূতা হৈ যায় বুলি কৈছে যে গায়ত্ৰী মন্ত্ৰৰ জৰিয়তে যদি আমি নাৰীসকলে আমাৰ আধ্যাত্মিক যিটো সৎ আচৰণ আৰু সৎ কৰ্মৰ প্ৰতি যদি আমি লক্ষ্য ৰাখি আগবাঢ়োঁ কেতিয়াও আমি বিপদত পৰিব নোৱাৰোঁ আৰু পৰিলেও আমি ইগৰাকীয়ে সিগৰাকীয়ে হাতত হাত ধৰি আমি তাক সেই বিপদৰ পৰা বাচিবলৈ নিশ্চয় আগবাঢ়ি যাব পাৰিম। ধন্যবাদ। ডি নিউজ চেনেললৈ আৰু আজি সতী জয়মতীৰ স্মৃতি দিৱসৰ উপলক্ষে সমূহ অসমবাসী ৰাইজলৈ আমাৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি চিমেণ্ট চাপৰি আঞ্চলিক নাৰী শক্তিৰ যি আমাৰ নাৰী সন্মিলিত ঐক্যৰ বিকাশ মঞ্চৰ জৰিয়তে আজি যি আমাৰ নাৰী বিভিন্ন প্ৰান্তৰ পৰা আমাৰ মহিলাসকলে একত্ৰিত হৈ আজি চিমেণ্ট চাপৰি আঞ্চলিক ভিত্তিত যি সতী জয়মতীৰ যি স্মৃতি দিৱস উদযাপন কৰিবলৈ লোৱা হৈছে তাৰ বাবে আমি সঁচাকৈ আনন্দিত হৈছোঁ আৰু উদযাপন কমিটিৰ লগতে চিমেণ্ট চাপৰি সকলো ৰাইজলৈ আমাৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ সহযোগিতা
সহযোগিতা আগবঢ়োৱাৰ কাৰণে। আৰু আমি আজি সঁচাকৈ আনন্দিত হৈছোঁ যে আজি অসমৰ যি বীৰ বীৰাংগনা, যি মূলা গাভৰু, কনকলতাৰ বা আজি যি মহান মহীয়সী আমাৰ নাৰী সতী জয়মতী, আজি সতী জয়মতীৰ কথা সকলোৱে জানে। তেওঁ যি আত্মত্যাগী, এই আত্মত্যাগৰ ফলত আজি গোটেই বিশ্ব দৰবাৰত আজি সতী জয়মতীৰ আমি বুৰঞ্জীত নাম লিপিবদ্ধ হ'বলৈ সক্ষম হৈছে বা আমি তেখেতৰ আদৰ্শৰে আমি আগবাঢ়ি যাবলৈ আমি চেষ্টা কৰিছোঁ মহিলাসকলে। যদিও আমাৰ মহিলাসকলক এটা বেলেগ দৃষ্টিৰে চায় যে মহিলাসকল সদায় প্ৰতিটো ক্ষণতে প্ৰতিটো খোজতে দুৰ্বল, কিন্তু আমি ভাবোঁ যে আমি কেতিয়াও দুৰ্বল নহয়। আজি পুৰুষে যেনেধৰণে আগবাঢ়ি গৈছে সকলো দিশতে মহিলাসকলো ঠিক তেনেধৰণে আগবাঢ়ি যাবলৈ সক্ষম হৈছে। আৰু সেয়েহে সকলো মহিলাক ৰাইজৰ আই মাতৃসকলক কি বাৰ্তা দিব? মই এইটোৱে বাৰ্তা দিব বিচাৰিছোঁ, আজি এই স্মৃতি দিৱসত সকলো মহিলাই সাহসিকতা হওক আৰু সমাজৰ কাৰণে দেশৰ কাৰণে আগবাঢ়ি আহক। অকল নিজৰ ঘৰখনৰ ভিতৰতে আবদ্ধ হৈ নাথাকি, ল'ৰা ছোৱালীৰ লগতে ব্যস্ততা হৈ নাথাকি সমাজৰ কাৰণে কিবা এটা কৰাৰ মানসিকতাৰে যাতে আগবাঢ়ি আহক। আমাৰ দেশখন ৰক্ষা কৰাৰ স্বাৰ্থত, আমাৰ সংস্কৃতিবিলাক ৰক্ষা কৰাৰ স্বাৰ্থত আৰু আমাৰ এই অঞ্চলৰ উন্নতিৰ স্বাৰ্থত সকলোকে আগবাঢ়ি আহিবলৈ মোৰ ফালৰ পৰা সকলো মহিলা মাতৃসকলক আহ্বান জনাইছোঁ। আজি আমি সন্মিলিত চিমেণ্ট চাপৰি নাৰী ঐক্য মঞ্চৰ সৌজন্যত যি জয়া স্মৃতি দিৱস আমি উদযাপন কৰিছোঁ, অতি উলহ মালহেৰে আপোনালোকে দেখিছে। আমি ইয়াৰ যোগেদি মই এইটোৱে ক'ব বিচাৰিছোঁ, জয়মতী সম্পৰ্কে মই ক'ব বিচাৰিছোঁ, জয়মতী কেৱল আহোম ৰমণী নহয়, জয়মতীক আমি বিশ্বৰ দৰবাৰলৈ ইয়াৰ যোগেদি নিবলৈ বিচাৰিছোঁ। জয়মতীৰ যি আদৰ্শ, যি মহীয়সী মহান গুণ, আমি জয়মতীক গোটেই বিশ্বৰ ভিতৰতে আমি জিলিকাই ৰাখিব বিচাৰিছোঁ। আমি সমূহ অসমবাসীলৈ আজি এই মঞ্চৰ যোগেদি মই এইটোকে আহ্বান কৰোঁ। আমাৰ এই সমিতিত মুঠ 20খন শাখা সমিতি আছে। চিমেণ্ট চাপৰি গাঁও পঞ্চায়তৰ প্ৰতিখন গাঁৱে আমাৰ এই সমিতিৰ লগত সংযুক্ত হৈ আছে। আমাৰ ইয়াত আজি বৰ্তমানলৈকে প্ৰায় 1000ৰো অধিক মহিলা এই আপোনালোকে দেখিছে। আৰু হ'ব ৰাতিলৈ আমাৰ দণ্ডিনাথ কলিতাৰ সতী তেজ নাট আছে, পৰিচালনা দিগন্ত কোঁৱৰ। আজি শুভ দিনত আমি পোনপ্ৰথমতে আমাৰ পতাকা উত্তোলন হৈছিল, তাৰ দ্বিতীয়তে আমাৰ শ্বহীদ তৰ্পণ হৈছিল, তাৰপিছত আমাৰ বৃক্ষৰোপণ অনুষ্ঠান হৈ গৈছে, তাৰপিছত আমাৰ বাৰেৰহণীয়া যি সাংস্কৃতিক শোভাযাত্ৰা সকলোৱে আমি ঐক্যবদ্ধ হৈ থিয় হৈছোঁহি। আৰু তাৰ পিছৰ কাৰ্যসূচী আছে আমাৰ মুকলি সভা। এই মুকলি সভাত আমাৰ সভানেতৃত্ব কৰিব ডক্টৰ সুকলতা ফুকন বাইদেৱে, মুকংচলেক মহাবিদ্যালয়ৰ অধ্যক্ষা বাইদেউ আহিব। আৰু বিশিষ্ট অতিথি হিচাপে আমি আমন্ত্ৰণ কৰি আনিছোঁ জ্যোৎস্না বৰগোহাঁই বাইদেউ আৰু বিজয় চন্দ্ৰন ৰাজকোঁৱৰ, টাইপা অসম সভাপতি তেখেত, আৰু ধেমাজি জিলাৰ টাই আহোম ছাত্ৰ সন্থাৰ সভাপতি বাবুল বুঢ়াগোহাঁই আহিব আমাৰ মাজলৈ, সম্পাদক পংকজ বৰুৱাগোহাঁই আহিব, আৰু চিমেণ্ট চাপৰি অঞ্চলৰ বিশিষ্ট ব্যক্তিসকলক আমি আজি আমন্ত্ৰণ জনাই আনিছোঁ। ওলাই আহিছে আৰু মই এই মহিলাসকল যেতিয়া ওলাই আহিছে খুব ভাল লাগিছে, গৌৰৱ কৰিছোঁ। আৰু মই আপোনালোকৰ চেনেলৰ জৰিয়তে দেশবাসীলৈ, অসমৰ সকলো নাৰীলৈ মই এটা মেছেজ পঠিয়াব বিচাৰিছোঁ। আগত যেনেকৈ মহিলাসকলে ঘৰত কাম সকাম পাতিলে প্ৰথম কয় ছোৱালীজনীক আজি তুমি থাকা, স্কুললৈ যাব নালাগে, কিন্তু ল'ৰাটোক স্কুললৈ পঠাই দিয়ে। আজি কিবা এটা কাৰণত কিবা এটা ক'বালৈ গাঁৱলৈ যাবলৈ হ'লেও কোনে ক'ব তুমি আজি ঘৰত থাকা, মই ফুৰিবলৈ যাওঁ, তেনেকৈ কয়, কিন্তু ল'ৰাটোক স্কুললৈ পঠাই দিয়ে। মই মাতৃসকলক সেইটো কাৰণে মই ক'ব বিচাৰিছোঁ, আপোনালোকে ল'ৰাটোক যদি স্কুললৈ পঠায়, ছোৱালীজনীকো নিশ্চয় কিবা এটা কাম বনৰ মেনেজ কৰি স্কুললৈ পঠিয়াওক। কাৰণ আমি যিমান আগবাঢ়ি যাওঁ বুলি ক'লেও শিক্ষাৰ অবিহনে আমি কাহানিও আগবাঢ়ি যাব নোৱাৰোঁ, এইটো অসম্ভৱ। শিক্ষাই আমাৰ আন্ধাৰত পোহৰৰ বাট দেখুৱায়। সেইকাৰণে মই সকলো ৰাইজলৈ, অসমবাসী নাৰীলৈ মেছেজ দিব বিচাৰিছোঁ যে ছোৱালীবিলাক স্কুললৈ পঠিওৱাটোত গুৰুত্ব দিব। আৰু কিছুমান মাক আছে যিসকলে ল'ৰাটোক দিব এখন ভাল স্কুলত আৰু ছোৱালীবিলাক দিব গাঁৱৰ এনেই য'ত স্কুলবিলাক ভাল নহয়, কিবা নহয়, তেনেকুৱাবিলাকত ছোৱালীজনী এডমিশ্যন দি ল'ৰাক পঠিয়াব ভাল এখন
ভাল এটা স্কুললৈ য'ত ভাল শিক্ষা থাকে কিন্তু ছোৱালীজনী গৈছে আৰু যি পঢ়ে পঢ়ক এনেকুৱাবিলাক মাতৃসকলে ভাবিব নালাগে কন্যা সন্তানক অৱহেলিত কৰিব নালাগে কন্যা সন্তান মহাত্মা গান্ধীয়ে কৈছিল এজনী নাৰীক শিক্ষা দিয়া মানে এটা পৰিয়ালক শিক্ষা দিয়া কিন্তু এটা ল'ৰাক শিক্ষা দিয়া মানে নিজৰ কাৰণেহে দিয়া সেইকাৰণে মই ক'ব বিচাৰোঁ ছোৱালীসকলক গুৰুত্ব দিয়ক ছোৱালীসকল যেতিয়া শিক্ষিত হৈ উঠিব জ্ঞানী হৈ উঠিব তেতিয়াহে আমি সামাজিকেই হওক ৰাজনৈতিকেই হওক অৰ্থনৈতিকেই হওক সকলো দিশতে আগবাঢ়ি যাব পাৰিম ইয়াকে কৈ হয় আজি গোটেই বিশ্বতেই নাৰীৰ নিৰ্যাতন হৈছে নাৰীসকলৰ বিভিন্ন ধৰণৰ মানে শাস্তিও হৈছে নাৰী যথেষ্টখিনি নাৰী পিছ পৰি আহিছে কিন্তু মই আজি এই দিনটোত ক'বলৈ বিচাৰোঁ কিন্তু আজিৰ নাৰীয়ে আগবাঢ়ি আহিছে যদিও নাৰীৰ মানে আমি অবলা নাৰী আমি দুৰ্বল কিন্তু আমি আজি দুৰ্বল নহয় আমি আজি নিজকে নিজে ক'ব বিচাৰোঁ আমি আজি নাৰী স্বাধীন মনা আমি স্বাধীন মনা আজি আৰু আমি আজি এইটো কথা ক'ব স্পষ্টকৈ ক'ব বিচাৰোঁ আমি আজি নাৰীয়ে আজি কোনোৱে যে আমি পুৰুষজনে ভাত বনাই চাউল আনিলেহে ভাত বনাম বুলি তেনেকৈ কোনো নাৰীয়ে আজি ভাবি থকা নাই আজি নাৰীয়ে সমাজৰ কথা চিন্তা কৰিছে হয় এইখিনিকে কৈছে আজি যি আমাৰ জয়োৎসৱ ইয়াত অনুষ্ঠিত হৈছে চিমেণ্ট চাপৰি মহিলা ঐক্য মঞ্চৰ উদ্যোগত মই ইয়াত এটি মোৰ নিজৰ স্বৰ সৃষ্টি এটি মানে স্বকবিতাৰে আপোনালোকক এটা সমাজলৈ বাৰ্তা দিবলৈ বিচাৰিছোঁ মোৰ মানস নাৰী হৈছে অৰুণাভা তই আজিৰ নাৰী নিজ কোণেৰে মহিমামণ্ডিত স্বপ্ৰতিভাৰে বিশ্ববিশ্ৰুত আজি তই নহয় আবদ্ধ চাৰিবেৰৰ মাজত নিজকে নিবিচাৰিবি জপা কাপোৰৰ ভাজত নহয় তই অবলা কিম্বা দুৰ্বলা তই নহয় আজি বেভেচাৰিণী আমি নাৰী অনেক ক্ষণত দুৰ্গা গোসানী সাৰ্বস্তকৰ তোৰ অধিকাৰ দলিয়াই পেলা সমাজৰ দাসত্ব বান্ধোন তয়ে জন্মাব লাগিব দেশৰ সুযোগ্য অৰুণ সমাজত থিয় হ'ব লাগিব শিৰোচ্চ কৰি অৰুণাভা তই আজিৰ নাৰী ধন্যবাদ बिटिआर हालामनि थाखाय मोनसे गोजोनथाव खौरां 68थि भारत रत्न लोकप्रिय गपिनाथ बरदलै ट्रफी जोलुर बादायलायनाय बे बादायलायनायखौ गिबि खेबनि थाखाय बिटिआरनि सिङाव थानाय चिरां जिल्लायाव सोलिफुबाय थानाय मार्च दाननि गेजेराव खुंफुंनाय जागोन गुवाहाटी स्पर्ट्स एसोसिएशन इन एसोसिएशन विथ सोगुंथि फाउंडेशननि बानजायनायाव देग्लाय चिरां थाइखाजरानि राइनो क्लाब गेलेग्रा फोथाराव 2022 इं 25 मार्चनिफ्राय जागायनानै 30 मार्चसिम जोबथा बादायलायनाय जागोन गासै मोनब्रै गेदेर जोलुर क्लाबफोरनि गेजेराव बे बादायलायनाया जागोन बे गेदेर जोलुर क्लाबफोरनि मुंफोरानो जाबाय नर्थ इस्ट यूनाइटेड एफसी यूनाइटेड चिरां दुवार एफसी चिलं लाजं एफसी आरो आसाम रेजिमेन्टेल सेन्टार बादायलायनायनि सम खाना होखानाय बादियै 25 मार्च खालि नर्थ इस्ट यूनाइटेड एफसी आरो यूनाइटेड चिरां दुवार एफसी 26 मार्च खालि शिलं लाजं एफसी आरो आसाम रेजिमेन्टेल सेन्टार 27 मार्च खालि नर्थ इस्ट यूनाइटेड एफसी आरो आसाम रेजिमेन्टेल सेन्टार 28 मार्च खालि यूनाइटेड चिरां दुवार एफसी आरो शिलं लाजं एफसी 29 मार्च खालि आसाम रेजिमेन्टेल सेन्टार आरो यूनाइटेड चिरां दुवार एफसी 30 मार्च खालि नर्थ इस्ट यूनाइटेड एफसी आरो शिलं लाजं एफसी नि गेजेराव बे बादायलायनाया जागोन जानो थांनाय बे बादायलायनायनि टिकेटखौ दानिफ्रायनो टिकेट काउन्टाराव होनाय जाबाय नायनो गोसो गुदुं एबा जोलुर बादायलायनायखौ मोजां मोनग्रा सुबुंफोरा थाबैनो टिकेटनि थाखाय 9547461257 जानबुं नम्बराव जगाजग खालामहरनो हागोन एबा बुकिं खालामहरनो हागोन।